সকলো এটা হেল্ডি লাইফ থকাটো বিচাৰে এভৰিবডি ৱান্টছ টু বি হেল্ডি কিন্তু চাওক এই হেল্ডি লাইফটো হ'বৰ কাৰণে যিটো ইঞ্জিন আমাক লাগিব সেইটো হেল্ডি হ'ব লাগিব আৰু সেই ইঞ্জিনটোৱে আমাৰ জীৱনটো আগবঢ়াই লৈ যাব আৰু সেই ইঞ্জিনটো হ'ল আমাৰ হাৰ্ট যদি আমাৰ ইঞ্জিনটো ভাল হয় আমাৰ লাইফটো অট'মেটিকেলি ভাল হ'ব কথাটো হ'ল যেনেকৈ চব ইঞ্জিনৰ এটা প্ৰেছাৰ থাকে চলাবৰ কাৰণে তেনেকৈ আপোনাৰ হাৰ্টটোক চলাবৰ কাৰণে এটা প্ৰেছাৰ থাকে যাক আমি ব্লাড প্ৰেছাৰ বুলি কওঁ এই ব্লাড প্ৰেছাৰটো এনেকুৱা এটা বস্তু যিটো বস্তু আমাৰ হাৰ্টটো আমাৰ হৃদপিণ্ডটো যাতে ভালকৈ কাম কৰি থাকিব পাৰে তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় দেখা গৈছে এতিয়া বৰ্তমান প্ৰতি 3জন মানুহৰ এজন হাই বি পি পেচেণ্ট আপুনি যদি 3জন মানুহ পাত জুম হৈ কথা পাতি থাকে চান্সেছ যে তাৰ এজনৰ বি পি হাই আছে এতিয়া যদি মোৰ লগত হাজাৰজনে কথা পাতি থাকে মোটামুটি 300তকৈ বেছি মানুহ এটা ন এটা সময়ত জীৱনত হাই বিপিত ভুগিব হয়তো ভুগি আছে বা ভৱিষ্যতে হোৱাৰ চান্সটো বহুত বেছি তো এই হাই বি পি অৰ্থাৎ উচ্চ ৰক্তচাপৰ বিষয়ে জনাটো খুবেই দৰকাৰী গতিকে আহক আমি কথা পাতোঁ মই ডক্টৰ সন্দীপন শৰ্মা মেডিচিন বিশেষজ্ঞ আৰু আজি আমি কথা পাতিম উচ্চ ৰক্তচাপ কি হয় ইয়াৰ লক্ষণসমূহ কি কি ইয়াৰ কাৰণসমূহ কি কি আমি কেনেকুৱা ধৰণৰ পৰীক্ষা কৰিব লাগিব ইয়াৰ ট্ৰিটমেণ্ট কেনেকুৱা লং টাৰ্ম যাই পেলাই কিবা কমপ্লিকেশ্যনছ হ'ব পাৰে নেকি আৰু ইয়াক কেনেকৈ আমি চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট কেনেকৈ আমি কিছুমান নিয়ম নীতি পালন কৰি যেনে ঘৰত থাকিয়েই হওক মেডিচিন নোলোৱাকৈ পিল নোলোৱাকৈ আমি বহুতখিনি পৰিমাণে কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ কেনেকুৱা বস্তু খাব লাগে কি কৰিব লাগে চ' আহক প্ৰথমে আমি জানো যে প্ৰেছাৰৰ কথাটোৰ বিষয়ে অলপ জানো আমাৰ ভগৱানে প্ৰেছাৰটো কিয় দিলে প্ৰেছাৰ এইকাৰণে দৰকাৰী যেনেকৈ মটৰ এটাই যদি পাম্প কৰি পেলাই পানী উঠাব লাগে বিল্ডিঙৰ ওপৰলৈকে তাক প্ৰেছাৰ এটা দৰকাৰ আৰু মটৰৰ ভিতৰত থকা সেই যন্ত্ৰটোৱে সেই প্ৰেছাৰটো প্ৰস্তুত কৰে আৰু সেই প্ৰেছাৰত ঠেলি পঠাই দিয়ে তো কিবা এটা বস্তু ঠেলিবৰ কাৰণে প্ৰেছাৰ বা চাপ এটা লাগিব আমাক আমাৰ দেহত যদি ব্লাডটো চলাচল কৰি থাকিব লাগে তেজটো চলাচল কৰি থাকিব লাগে যাতে আমাৰ ব্ৰেইন কিডনী আমাৰ লিভাৰ আমাৰ ছাল আমাৰ হাড় সকলোৱে যদি ব্লাড পাই থাকিব লাগে তেজ পাই থাকিব লাগে কাৰণ তেজ পাবই লাগিব তেজ পালেই তেওঁলোকে অক্সিজেন আৰু খাদ্য পাব চিম্পল কথা গতিকে যদি গোটেই অংগবিলাকে তেজ পাই থাকিব লাগে ব্লাডটো যদি চলাচল কৰি থাকিব লাগে ব্লাডটো যদি ঘূৰি থাকিব লাগে তাক এটা প্ৰেছাৰ লাগিব আৰু এই প্ৰেছাৰ দিয়া কামটো হ'ল আমাৰ হাৰ্টৰ কিন্তু এই প্ৰেছাৰটো নৰ্মেলত থাকিব লাগে এই প্ৰেছাৰটো যদি বাঢ়ি যায় বেছিকৈ বা বেছি কমি যায় তেতিয়াও বেয়া আজি আমি বাঢ়ি যোৱাৰ ওপৰত কথা পাতিম এতিয়া কথাটো হ'ল প্ৰেছাৰ কথা ক'ব যাওঁতে মানুহৰ দুটা প্ৰেছাৰ থাকে সকলো মানুহৰে এটা ওপৰৰ প্ৰেছাৰ যাক আমি চিষ্টলিক বি পি বুলি কওঁ আৰু এটা তলৰ প্ৰেছাৰ যাক আমি ডায়েষ্টলিক বি পি বুলি কওঁ মানে সকলো মানুহৰে যেতিয়া প্ৰেছাৰ জোখা যাব আমি দুটা ভেলু পাম দুটা সংখ্যা পাম এটা ওপৰৰ এটা তলৰ নৰ্মেলি কিমান থাকে এইটো 120/80 হয় ওপৰতটো 120 আৰু তলৰটো 80 কিন্তু চাওক পৃথিৱীত বৰ্তমান 600 কোটি মানুহ আছে তাৰে 130 কোটি ভাৰতত আছে কিন্তু ভাবে নেকি যে প্ৰতিজন মানুহৰ একদম 120 আৰু তলৰটো একদম 80 থাকিব নাই ওপৰতো কিছুমানৰ 122 থাকিব 124 থাকিব 126 থাকিব 130 থাকিব তলৰটো তেনে কাৰোবাৰ 85 থাকিব কাৰোবাৰ 90 থাকিব কাৰোবাৰ 84 থাকিব ন চ' তেওঁলোকে এটা নিয়ম কৰিছে যে 120-80 যদিও নৰ্মেল আমি 140-90লৈকে মানে 140 আৰু 90লৈকে আমি নৰ্মেল ধৰিব পাৰোঁ তাৰ ওপৰত গ'লেহে আমি প্ৰেছাৰটোক অলপ গুৰুত্ব সহকাৰে ল'ব লাগে গতিকে হয় ওপৰৰ প্ৰেছাৰটো 120/80 নৰ্মেল কিন্তু আমি 140-90লৈকে আমি একচেপ্ট কৰিব পাৰোঁ যে অ'কে এইখিনি থাকিলে আমি অলপ সতৰ্ক হোৱাটো উচিত আমি অলপ কিছুমান নীতি নিয়ম চলি থকাটো মানে নীতি নিয়ম মানি চলাটো উচিত কিন্তু আমি মেডিচিন আমি ল'ব নালাগে সেইখিনি সময়ত যদি 140-90 তলত থাকে এতিয়া কথাটো আহিল যে প্ৰেছাৰ হ'লে আপুনি কেনেকৈ গম পাব মই কৈছোঁ ন 3জন মানুহৰ এজনৰ প্ৰেছাৰ থাকে ভাৰতত মানে ভাৰতত যদি 130 কোটি মানুহ আছে প্ৰায় 40 কোটি মানুহৰে প্ৰেছাৰ আছে গতিকে চিন্তা কৰিব নালাগে যিবিলাক মানুহৰ প্ৰেছাৰ আছে তেওঁলোকে ভয় খাব নালাগে তেওঁলোক অকলশৰীয়া নহয় 40 কোটি মানুহৰ মানে আমেৰিকাৰ টোটেল জনসংখ্যা গোটেই দেশখনৰ জনসংখ্যা হ'ল 30 কোটি তাতকৈ বেছি মানুহ প্ৰেছাৰ আছে আমাৰ প্ৰেছাৰ থকা মানুহ আমাৰ ভাৰতত আছে গতিকে ভয় খাব নালাগে যিকোনো বস্তু সদায় পজিটিভলি ল'ব লাগে আৰু নিয়মবিলাক ফ'ল' কৰিব লাগে চিন্তা কৰিব একো নালাগে তো কেনেকুৱা লক্ষণ পালে আপুনি গম পাব যে মোৰ প্ৰেছাৰ হ'ব পাৰে চ' মই অলপমান নিজৰ প্ৰেছাৰটো চাব লাগে আৰু ডক্টৰৰ সহায় ল'ব লাগে চাওক প্ৰথম কথা মেক্সিমামৰ কিন্তু কেতিয়াবা একো লক্ষণ নাথাকে বহুতে কয় যে চেম্বাৰত আহে বেলেগ বেমাৰ দেখাবৰ কাৰণে হয়তো লিভাৰ বেমাৰ দেখাবৰ কাৰণে জ্বৰ দেখাবৰ কাৰণে ডক্টৰে প্ৰেছাৰটো চাই কয় যে আপোনাৰতো বেছি আছে 160-100 আছে নাই ছাৰটো মই আকৌ ফিল নকৰোঁ
তো মই আকৌতো অনুভৱ কৰা নাই। তো তেনেকুৱা সদায় মনত ৰাখিব যে প্ৰেছাৰ থাকিলে আপোনাৰ চিমটম নাথাকিব পাৰে। সেইকাৰণে কোৱা হয় যে যদি 20ৰ ওপৰত পাৰ হৈ গৈছে বয়স, বছৰেকত এবাৰ হ'লেও নিজৰ প্ৰেছাৰটো চেক কৰিব লাগে, কাৰণ লক্ষণ নাথাকিব পাৰে, ভিতৰে আপোনাৰ হৈ থাকিব পাৰে। এতিয়া আহক, যদি লক্ষণ থাকে কেনেকুৱা লক্ষণ থাকিব। আপোনাৰ ওপৰৰ পৰা মূৰৰ পৰা আহক। যদি মূৰৰ কথা ভাবে, আপোনাৰ মূৰ ঘূৰাব, মূৰ বিষাব, পিছ মাথাৰ বিষটো বেছিকৈ হয়, মূৰটো বেয়া লাগিব, পাতল লাগিব, লাইট হেডেডনেছ হ'ব, বমিৰ ভাৱ আহিব পাৰে। তাৰ বাহিৰে চকুত যদি আহে ধোৱা দেখিব, চকুৰ চাৰিওফালে বিষ হ'ব পাৰে, দৃষ্টিশক্তি হ্ৰাস হ'ব পাৰে, কিয় আপোনাৰ প্ৰেছাৰে আপোনাৰ ৰেটিনা মানে আপোনাৰ চকুৰ পিছফালে থকা পৰ্দাখন আপোনাৰ এফেক্ট কৰিব পাৰে। তাৰ বাহিৰে আপুনি তললৈকে আহক, হাৰ্টৰ কাৰণে আপোনাৰ বুকৰ বিষ হ'ব পাৰে, কাৰণ অলৰেডি যদি প্ৰেছাৰে আপোনাৰ হাৰ্টটো এফেক্ট কৰিছে। তাৰ বাহিৰে বুকু ধপধপাব পাৰে, ভাগৰ লাগিব পাৰে, উশাহ চুটি হৈ যাব পাৰে। তাৰ বাহিৰে যদি প্ৰেছাৰে অলৰেডি কিডনিটো এফেক্ট কৰিছে, তাৰ কাৰণে যদি আপুনি লক্ষণ লৈ যায়, কেতিয়াবা পেচেণ্টে কিয় প্ৰেছাৰৰ কাৰণে নাযায়, ভৰি ফুলি যায়, ভৰিখন ফুলি থাকে, পেচাব কমি যায়, পেচাবত তেজ যায়, তেতিয়াও চিন্তা কৰিব লাগে যে মোৰ প্ৰেছাৰ হ'ব পাৰে, মই প্ৰেছাৰটো চাই লোৱা ভাল, মোৰ হাই প্ৰেছাৰ হ'ব পাৰে, মোৰ উচ্চ ৰক্তচাপ হ'ব পাৰে। তাৰ বাহিৰে কিছুমানে নাৰ্ভৰ প্ৰব্লেম লৈ যায়, যে হাত ভৰিবিলাক জিন টানাটানি কৰি থাকে, তেতিয়াও ডক্টৰে প্ৰেছাৰটো চালে কেতিয়াবা প্ৰেছাৰটো বেছি পায়। কিছুমানৰ টোপনিৰ বহুত কমি যায়। হয়, টোপনি কমি গ'লে প্ৰেছাৰ বাঢ়ে, আৰু প্ৰেছাৰ বাঢ়ি গ'লে টোপনি কমে। এই দুটা বস্তু একদম এটাৰ লগত লগ লাগা। তাৰ বাহিৰে কিছুমান মানুহে কি হয়, একো প্ৰেছাৰ ছাডেনলি নাকেৰে ব্লিডিং লৈ আহে, আৰু বহুতে ENT ডক্টৰৰ তাতে যায় যে মোৰ নাকত কিবা হৈছে নেকি, কিন্তু নাকত একো হোৱা নাই, প্ৰেছাৰটো চালে প্ৰেছাৰটো বেছি পায়। কিছুমানৰ দাঁতৰ গুৰিৰে তেজ ওলায়, কিছুমানৰ কাহত তেজ ওলায়। কিয় ওলায়? প্ৰেছাৰখিনি তেওঁৰ ইমানেই বাঢ়ি গৈছে, চাপটো ৰক্তচাপটো ইমান বাঢ়ি গৈছে যে তেওঁৰ ভিতৰৰ শিৰাবিলাক, ৰক্ত পৰিবাহী নলীবিলাক ফাটি তেজ ওলাই গৈছে। কিন্তু ঠিকে আছে, এইবিলাক মানুহ লাকি যিবিলাকৰ নাকেৰে ওলালে বা মুখেৰে ওলালে, কিন্তু যিবিলাকৰ ডাইৰেক্ট ব্ৰেইনৰ মানে আপোনাৰ ৰক্ত পৰিবাহী নলী এডাল যদি কিবা কাৰণ ফাটি যায়, শিৰাডাল ফাটি যায়, ব্ৰেইনত যদি ব্লাড জমা হৈ যায়, তেতিয়া আমি এইটোক ষ্ট্ৰ'ক হোৱা বুলি কওঁ। তেওঁলোক আনলাকি। কেতিয়াবা তেনেকুৱাও দেখা যায়, কেতিয়াও প্ৰেছাৰ নাথাকে, ফাৰ্ষ্ট টাইম হস্পিটেল আহে, এটা চাইড পেৰালাইচিছ লৈ আহে, চিটি স্কেন কৰোঁতে আমি ব্লাড পাওঁ ব্ৰেইনৰ ভিতৰত, তেতিয়া ডক্টৰে কয় যে আপোনাৰ বহুত দিনৰ পৰাই আচলতে প্ৰেছাৰ হৈ আছিল, কিন্তু আপুনি গম পোৱা নাই। চ' আহক, এতিয়া গম পালোঁ আমি লক্ষণবিলাকৰ কথাও গম পালোঁ। এতিয়া আহক যে কাৰণসমূহ কি কি। তো দেখা গৈছে 90% মানুহৰ ক্ষেত্ৰতে কিন্তু কোনো ধৰণৰ কাৰণ পোৱা নাযায়, যে এনেকুৱা নহয় একো কাৰণ নাই। 10% মানুহৰে কিবা কাৰণ পোৱা যায়। এই 90% মানুহৰ কিয় প্ৰেছাৰ হ'ল, সেইটো বস্তুত বহুতখিনি মানে ৰিচাৰ্চ হৈ আছে। তেওঁলোকে কিছুমান জিনৰ প্ৰভাৱ বুলি কৈছে, জিন DNA প্ৰভাৱ বুলি কৈছে। চ' সেইবিলাক আপকামিং ডেজত, আগন্তুক দিনবিলাকত আমি গম পাম, আৰু গম পালে আমি বেছি ভালকৈ কাৰণটো গম পালে আমি সেইটো ট্ৰিটমেণ্ট কৰিলে প্ৰেছাৰ আমি হোৱা মানুহৰ সংখ্যাটো কমাই দিব পাৰিম। কিন্তু এতিয়া বৰ্তমানটো গৱেষণাৰ বিষয়। যদি তাৰ বাহিৰে আমি কওঁ যে যিবিলাক কাৰণ থাকে, মেক্সিমাম কাৰণ নাথাকে, যিবিলাক কাৰণ থাকে, কাৰণবিলাক কি কি? নাম্বাৰ 1, বয়স এটা চবতকৈ ইম্পৰ্টেণ্ট কাৰণ। 35ৰ ঊৰ্ধত যোৱাৰ লগে লগে প্ৰেছাৰ হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায়, আৰু প্ৰতি বছৰ যিমান পাৰ হৈ থাকিব নহয়, প্ৰেছাৰৰ মানে ভেলুটো প্ৰায় বাঢ়ি গৈ যাই থাকে উইথ দ্য ইনক্ৰিজিং এজ, বয়স বাঢ়াৰ লগে লগে। তাৰ বাহিৰে যদি ফেমিলি হিষ্ট্ৰী থাকে, যদি ফেমিলিত প্ৰেছাৰ থকা মানুহ থাকে, মা দেউতা কাৰোবাৰ প্ৰেছাৰ থাকে, তাৰ বাহিৰে তেওঁ যদি একদম এটা বেয়া লাইফষ্টাইল ফ'ল' কৰে, তেওঁ খোৱা লোৱা টাইমত নকৰে, ভালকৈ শ্লিপ অৰ্থাৎ টোপনি নামাৰে, মদ্যপান কৰে, স্মকিং কৰে মানে চিগাৰেট খায়, তেতিয়া হ'ব পাৰে। ডায়েটৰ ভিতৰত যদি তেওঁ অতিপাত বেছি নিমখ খোৱাৰ যদি অভ্যাস থাকে, তেতিয়া নিমখ খোৱা মানুহবিলাকৰ প্ৰেছাৰটো বহুত বেছি বাঢ়ি যায়। ছ'ডিয়াম এনেকুৱা এটা বস্তু যিটো নিমখত থাকে, আৰু এই 1 নম্বৰ কালপ্ৰিট হ'ল আমাৰ প্ৰেছাৰ বঢ়াবৰ কাৰণে। তাৰ বাহিৰে কাৰণসমূহৰ যদি কওঁ, যিবিলাক মানুহ অত্যাধিক চাপত থাকে, টেনশ্যনত থাকে, মানসিক অশান্তিত থাকে, তেওঁলোকৰ দেহত ষ্টেৰইড হৰম'ন বোলা কিছুমান ৰাসায়নিক পদাৰ্থ বাঢ়ি যায়, আৰু যিটোৰ কাৰণে BPটো বহুত বেছি বাঢ়ি যায়। চ' সদায় ৰিলেক্স হৈ থাকিব লাগে, মেডিটেশ্যন য়োগা কৰিলে সেইকাৰণে প্ৰেছাৰটো বহুত কমি থাকে। সেইবিলাক আমি পিছত ক'ম, কি উপায়ত আমি বাধা দিব পাৰোঁ। তাৰ বাহিৰে কিছুমান বেমাৰৰ কাৰণেও প্ৰেছাৰটো বাঢ়ে। যদি বেলেগ বেমাৰৰ কাৰণে, যদি আপোনাৰ থাইৰয়ডৰ বেমাৰ থাকে, ইনডাইৰেক্টলি আমাৰ প্ৰেছাৰ বাঢ়িব পাৰে। ডায়েবেটিছ থাকিলে ইনডাইৰেক্টলি আমাৰ প্ৰেছাৰ বাঢ়িব পাৰে। ইভেন ইউৰিক এচিড থকা মানুহবিলাকৰ দেখা গৈ যায়, ইউৰিক এচিড থাকে, তেওঁলোকৰ প্ৰেছাৰ হোৱাৰ চান্সটো বেছি। যিবিলাকৰ কিডনী বেমাৰ থাকে, তেওঁলোকৰ ছাপ'জ ক্ৰনিক কিডনী ডিজিজ আছে বা কিডনী ফেইলিয়াৰ হৈছে, তেওঁলোকৰ দেখা গৈছে যে প্ৰেছাৰ হোৱাৰ চান্সটো বেছি। কিছুমান মেডিচিন ল'লে, ষ্টেৰইড জাতীয় মেডিচিন, বহুতে এজমা ব্যৱহাৰ কৰে, কিছুমান ছালৰ বেমাৰত ব্যৱহাৰ কৰে, সেইবিলাক সেৱন কৰি থাকিলেও প্ৰেছাৰ বঢ়াৰ চান্সটো বেছি। তাৰ বাহিৰে কিছুমান টিউমাৰ আছে, আমাৰ এড্ৰিনেল গ্লেণ্ড বুলি এটা গ্লেণ্ড আছে, এটা গ্ৰন্থি আছে কিডনীৰ ওপৰত, তাৰ যদি কেঞ্চাৰ বা টিউমাৰ হয়, তাক ফিঅ'ক্ৰম'চাইটমা বুলি কয়, সেইটো হ'লেও প্ৰেছাৰ বাঢ়া দেখা যায়। কিছুমান হাৰ্টৰ বেমাৰতো, জন্মগত হাৰ্টৰ বেমাৰতো আপোনাৰ প্ৰেছাৰ বাঢ়া দেখা যায়। এইটো কোৱাৰ্কটেশ্যন অফ এঅৰ্টা বুলি কয়, এটা বেমাৰ আছে হাৰ্টৰ, এইটো জন্মগত বেমাৰ, পিছত হোৱা বেমাৰ নহয়। সেই বেমাৰটো হ'লেও প্ৰেছাৰ বাঢ়া দেখা যায়।
তো আমি প্ৰেছাৰৰ কাৰণবিলাক আপোনালোকক ক'লোঁ এতিয়া আহক যে আপুনি ডক্টৰৰ তাতে যাব যেতিয়া ডক্টৰে কি কৰিব প্ৰথমে কি বিপিটো চাব লাগে এই বিপিটো চোৱাটো কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা বহুতে কি ইয়াতে মিষ্টেকটো কৰি দিয়ে প্ৰেছাৰ চোৱাৰ আগতে মানুহজনে এটলিষ্ট 30 মিনিট এটা ৰুমত এটা একদম কুল এটা ঠাণ্ডা এটা ৰুমত হাইৰুমি নাথাকা ৰুম এটাত বহিব লাগে কিন্তু আমাৰ কি হয় আমাৰ 60-70টা পেচেণ্ট ৰখি থাকে হস্পিটেলত লাইন ধৰি থাকিব লাগে ৰ'দত লাইন ধৰি থাকিব লাগে তাৰপিছত আহি ইমিডিয়েটলি প্ৰেছাৰটো বেছি পায় সেইটো ফল্ছ বেছি দেখায় চ' সেইখিনি সময়ৰ ভিতৰত তেওঁ চিগাৰেট খাব নালাগে চাহ খাব নালাগে আধা ঘণ্টাৰ ভিতৰত তেওঁতো ৰিলেক্স হৈ থাকিব লাগে হাইৰুমিত চাব নালাগে তো সদায় কয় যে এটা কাম এনভাইৰমেণ্টত একদম ঠাণ্ডা এনভাইৰমেণ্ট এটাতহে একদম হাইৰুমি নাথাকা এনভাইৰমেণ্টত প্ৰথম কথা বিপি চাব লাগে বিপি চোৱাৰ আগত 30 মিনিট ৰেষ্ট ল'ব লাগে কোনো ধৰণৰ কাম কৰিব নালাগে চিৰি উঠা বা এনেকুৱা চাইকেল চলোৱা এইবিলাক কাম কৰিব নালাগে তেতিয়া বিপিটো বেছি পোৱা যায় তাৰ বাহিৰে ডক্টৰজনেও পেচেণ্টৰ লগত কথা পাতি পেচেণ্টক অলপ ৰিলেক্স কৰি ল'ব লাগে কাৰণ পেচেণ্টে যদি ডক্টৰক দেখাৰ লগে লগে টেনশ্যনত থাকিব তেতিয়া ডক্টৰজনে বা কি কয় কিবা মেডিচিন দিয়ে মোৰ বা কি হৈছে তো এইটো ডক্টৰজনৰ দায়িত্ব যে তেওঁ যাতে পেচেণ্টক কনফিডেঞ্চত ল'ব পাৰে এইটো এটা কমিউনিকেশ্যন স্কিলছ হয় তো যাতে পেচেণ্টে কনফিডেঞ্চ পায় য়েছ এই মানুহজনৰ লগত মই ছেফ আছোঁ মই গোটেইখিনি কোৱা উচিত তো ফ্ৰেণ্ডলি জেষ্টাৰ যিটো কয় আমি ফ্ৰেণ্ড টাইপৰ হ'ব লাগে তাৰপিছত ডক্টৰজনে প্ৰেছাৰটো চোৱাৰ সময়ত প্ৰপাৰ মেচিনটো ভাল হ'ব লাগে এতিয়া মেচিনটো বেয়া হৈ থাকে তাৰ বাহিৰে এটলিষ্ট 3 বাৰ বিপিটো চাব লাগে নতুন পেচেণ্ট এটাৰ যদি আগৰ পৰা বিপি আছে ঠিক আছে যদি আমি প্ৰথমবাৰ বিপি চাইছোঁ বেছি পাইছোঁ কনফাৰ্ম কৰাৰ কাৰণে মিনিমাম 3 বাৰ চাব লাগে যে প্ৰথমবাৰ চাওঁতে শুদ্ধ আহিল নে ভুল আহিল তো এবাৰ বহাই এবাৰ থিয় কৰা এবাৰ শুৱাই কিন্তু আমাৰ ক্ষেত্ৰত এইবিলাক সম্ভৱ নহয়গৈ ইমান পেচেণ্ট থাকে তথাপিও যদি আমি পাৰোঁ যিকেইটা চবেইতো আৰু পেচেণ্ট প্ৰেছাৰ লৈ নাহে কিছুমান জ্বৰ লৈ আহিব কিছুমানে লিভাৰৰ প্ৰব্লেম লৈ আহিব কিছুমান নাৰ্ভৰ প্ৰব্লেম লৈ আহিব সেইবিলাকৰ বাৰু আপুনি এবাৰকৈ চাওক কিন্তু যিবিলাক পিয়'ৰ প্ৰেছাৰৰ পেচেণ্ট তো এটলিষ্ট তেওঁলোকক মিনিমাম 3 বাৰ প্ৰেছাৰটো চাব লাগে আৰু প্ৰেছাৰটো চাই এটা গড় এটা ওলাব লাগে এভাৰেজ এটা ওলাব লাগে তাৰ পিছতে ডিচিশ্যন ল'ব লাগে কাৰণ চাওক আপুনি যদি হাইৰুমিকে খেলি মেলিকৈ বিপিটো চালে আপুনি বেছি পালে আপুনি সেইমতে তেওঁক এটা মেডিচিন দিলে ঘৰত যোৱাৰ লগে লগে তেওঁৰ নৰ্মেল হৈ গ'ল প্ৰেছাৰ কাৰণ তেওঁ তেতিয়া ডক্টৰটোৰ সন্মুখত নাই তেওঁ তেতিয়া একদম চিন্তাটো দূৰ হৈ গ'ল তেতিয়া তোৰ অট'মেটিকেলি প্ৰেছাৰটো নৰ্মেল হৈ যাব ঘৰত গৈ মানুহজনৰ সেই মুহূৰ্তত আপুনি তেতিয়া পিলটো খোৱাৰ লগে লগে পিলেটো কাম কৰিব সি লাগাতকৈ বেছি বিপিটো নমাই দিব ফলত মানুহজনৰ ল' প্ৰেছাৰ হ'ব কাৰণ পেচেণ্টৰ হাই প্ৰেছাৰ নাছিলে নৰ্মেল প্ৰেছাৰতে মেডিচিন দিয়া হৈ গৈছে তো ডক্টৰজনৰ দায়িত্ব থাকে যে প্ৰেছাৰটো চাওঁতে সদায় কেয়াৰফুল হ'ব লাগে তাৰ বাহিৰে কি পৰীক্ষা কৰিব দিয়া হয় প্ৰেছাৰ হ'লে যেনে এখন ECG কৰিব দিয়া হয় চাবৰ কাৰণে যে হাৰ্টত কিবা অলৰেডি প্ৰব্লেম হৈছে নেকি কলেষ্ট্ৰল কৰিব দিয়া হয় কাৰণ যিবিলাক মানুহৰ প্ৰেছাৰ থাকে তেওঁলোকৰ কলেষ্ট্ৰল বঢ়াৰ চান্সটো বেছি আৰু লগত যদি কলেষ্ট্ৰল থাকে তেতিয়া হাৰ্টৰ অলৰেডি প্ৰেছাৰত হাৰ্টৰ বেমাৰ হয় লগত যদি কলেষ্ট্ৰল থাকে সি জ্বলাজুইত ঘিউৰ দৰে কাম কৰিব কিন্তু কলেষ্ট্ৰলটো চোৱাটো একদম দৰকাৰী হয় চুগাৰটো চাব লাগে তাৰ বাহিৰে কিডনীটো পৰীক্ষা কৰিবলৈ ক্ৰিয়েটিনিন চাব লাগে মই কৈছোঁ ন কাৰণ ক্ৰিয়েটিনিন বাঢ়া এটা প্ৰেছাৰৰ কাৰণ হ'ব পাৰে চবকে এনেকৈ ভাবি ল'ব নালাগে যিটো ফেমিলিৰ কাৰণে হৈছে জেনেটিক কাৰণে হৈছে চাব লাগে যে বেলেগ কিবা কাৰণ আছে নেকি কাৰণ এইকাৰণে চাব লাগিব থাইৰয়ড চাব লাগিব কিডনী চাব লাগিব কাৰণ যদি সেই বেমাৰ এটাৰ কাৰণে প্ৰেছাৰটো বাঢ়ি আছে আপুনি যিমানে দৰৱ নিদিয়ক আপুনি মেইন বেমাৰটো ট্ৰিটমেণ্ট কৰিব লাগিব তেতিয়া তেওঁৰ প্ৰেছাৰটো কমিব আৰু সেইটো আপোনাৰ টাৰ্গেট হয় গতিকে এনেই জাষ্ট আহিল পেচেণ্ট এটা বিপিটো চালোঁ বিপিটো চাই ঔষধ দি পঠাই দিলোঁ ইটছ নট ইয়'ৰ ডিউটি কাৰণটো ওলোৱাটো আপোনাৰ ডিউটি এজ এ ডক্টৰ তো চোৱাৰ পিছত আপুনি যদি কিবা কাৰণ ওলায় সেই কাৰণটোক ট্ৰিটমেণ্ট কৰিব থাইৰয়ড আছে থাইৰয়ডৰ মেডিচিন দিয়ক কিডনী বেমাৰ হৈছে কিডনীৰ ট্ৰিটমেণ্ট দিয়ক তেতিয়া দেখিব অট'মেটিকেলি লাহে লাহে বিপিটো কণ্ট্ৰল হৈ যাব এতিয়া আহক আমি চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট আমি কেনেকৈ ঘৰত থাকি আমি প্ৰেছাৰটো প্ৰায় 90% মানুহৰে আমি কমাই ৰাখিব পাৰোঁ হয় 10%ৰ এনেকুৱা এটা হ'ব যে তেওঁলোকে উপায় নাই তেওঁ মেডিচিন খাবই লাগিব কিন্তু আমি এতিয়া সেইবিলাকৰ ওপৰত কওঁ অকণমান কেনেকুৱা ধৰণৰ লাইফষ্টাইল এটা লোৱা উচিত প্ৰথম কথা মই সদায় কওঁ যে এক্সাৰচাইজ কৰিব লাগে দেখা গৈছে এক্সাৰচাইজ কৰা মানুহৰ 30-40% চান্স কমি যায় তেওঁৰ হাই প্ৰেছাৰ হোৱা এক্সাৰচাইজ কৰিলে আপুনি ঘামিব ঘামত আপোনাৰ নিমখ ছ'ডিয়ামটো বহুত বেছি ওলাই যাব আপোনাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব হাৰ্টটো বহুত ষ্ট্ৰং হ'ব তাৰ বাহিৰে আপোনাৰ মেইন কথাটো মই আগতে কৈছোঁ ডায়েটৰ ওপৰত খোৱা বস্তুৰ ওপৰত আৰু তাত নিমখটো কম খাব লাগিব গোটা চৰ্বি বেয়া চৰ্বি কমকৈ খাব লাগিব যেনে জন্তুৰ মাংস কমকৈ খাব লাগিব বাটাৰ ঘি ক্ৰীম এইবিলাক অলপ কমকৈ খাব লাগিব ঠিক আছে তাৰ বাহিৰে ছ'ডিয়াম কম খোৱা বস্তুটো ক'লোঁ ছ'ডিয়াম কম খাওঁতে মই যে কওঁ নিমখ কম খাওঁতে বহুতে কি ভাবে যে মই নিমখটো ভাজি খাওঁ মই নিমখটো মই আঞ্জাত খাওঁ মই কেঁচা নিমখ খাওঁ সেইবিলাক এটা ভুল ধাৰণা নিমখহে পেটত গ'লে হ'ল যেনেকৈ নাখাওক আপুনি এনেকৈ খাওক আপুনি এনেকৈ খাওক নিমখ নাখাব নিমখ বহুত কমকৈ খাব কিমান খাব লাগে চবেই ডক্টৰে আপোনাক কৈ থাকিব যে নিমখ কমকৈ খাব লাগিব কিন্তু জানিব লাগিব ন কিমান কম খাব লাগে আৰু সেইটো হ'ল লেছ দেন 6 গ্ৰাম 6 গ্ৰামতকৈ কম খাব লাগে গোটেই দিনটোত সেইটো মই আহি ৰেডি হৈ আছোঁ চামুচ এখন লৈ পেলাই এখন চামুচ যদি নৰ্মেল চামুচ হয় সৰু চামুচ ডাঙৰ চামুচ হয় সৰু চামুচখন ল'ব লাগিব ইয়াত যদি আপুনি নিমখটো লৈ পেলাই যদি একদম সমান কৰি দিয়ে এনেকৈ ওপৰৰ নিমখটো এনেকৈ পেলাই চুচি দিয়ে এনেকৈ ভৰ্তি হৈ নাথাকে
এনেকৈ সমান কৰি দিয়ে, সেইটো আমি 5 গ্ৰাম নিমখ বুলি কওঁ। সেইখিনি নিমখ গোটেই দিনটোত খাব লাগিব, চব আঞ্জা, আপোনাৰ মাংস, মাছ, চব্জি মিলি পেলাই। তাতকৈ বেছি নিমখ খাব নহ'ব আপুনি। কিন্তু আমাৰ নৰ্মেল ইণ্ডিয়াত গৱেষণা হৈছিলে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ পৰা, তাত দেখিছে যে ইণ্ডিয়াৰ মানুহে 3 চামুচলৈকে নিমখ খাই দিয়ে দিনত। এইটো যিটো হিচাপ মানে 15 গ্ৰাম খাই দিয়ে এভাৰেজ। আচাৰ খাব, আচাৰত নিমখ থাকিব, পাপৰত নিমখ থাকিব, ভুজিয়াত নিমখ থাকিব, আপোনাৰ বটাহ খাব, চাটনি খাব, উফ ৰাম। সেনে বেছি আইটেম কৰিব নালাগে, যিমান আইটেম কৰিব সিমান বেছি নিমখ খোৱাৰ চান্সটো বেছি। 10খন আঞ্জা কৰিব, 10 গুণ নিমখ খোৱাৰ চান্সটো বেছি। বি ভেৰি কেয়াৰফুল। তাৰপিছত স্মকিং কৰিব নালাগে বুলি ক'লোঁ, স্মকিংটো এভইড কৰিব লাগে। এলকহলৰ ওপৰত কওঁ, কিছুমান ৰিচাৰ্চে দেখাইছে যদি আমি কম পৰিমাণে যিবিলাকে ড্ৰিংক কৰে তেওঁলোকৰ কিন্তু প্ৰেছাৰত বিশেষ এফেক্ট নপৰে। সেইকাৰণে কৈছে প্ৰেছাৰৰ ক্ষেত্ৰৰ পৰা আমাৰ এলকহলটো সিমান বেয়া নহয় যদিহে মডাৰেশ্যনত খায়, যদি কণ্ট্ৰলত খায়। সেইবুলি এইটোক মই মেছেজ দিয়া নাই চবকে যে চবেই এতিয়া মদ খাব লাগে। কিন্তু যিবিলাক অলৰেডি মদ খাই আছে তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ যে তেওঁলোকে যদি অলপ কমাই পেলাই খাই থাকে হাৰ্টৰ কাৰণে কিন্তু এতিয়া বেয়া নহয়। সেই কমাই খোৱাটো কিমান তেওঁলোকে কৈছে যে 2টা ষ্টেণ্ডাৰ্ড ড্ৰিংক এজন মতা মানুহৰ কাৰণে, মানে 30 ml দুটা ড্ৰিংক এজন মানুহৰ কাৰণে, 60 ml যদি তেওঁ সুৰাপান কৰে। আৰু ফিমেলৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত যিটো 30 ml হৈ যায় 1 ড্ৰিংক, মানে 30 ml দুটা ড্ৰিংক পুৰুষৰ কাৰণে আৰু এটা ড্ৰিংক মহিলাৰ কাৰণে কৰিলে দেখা গৈছে যে তেওঁলোকৰ সিমান বেছি ইফেক্ট নপৰে প্ৰেছাৰৰ ওপৰত। গতিকে তাতকৈ কিন্তু বেছি কৰিলে আৰু এফেক্ট হ'ব, প্ৰেছাৰো ইফেক্ট হ'ব আৰু লিভাৰো ইফেক্ট হ'ব। তো মই সেইটোৱে ক'লোঁ, কাৰণ যিখিনি গৱেষণা কৰিছে সেইটো পাব লাগিব। ডাইৰেক্টলি মই মদ খোৱা বেয়া বুলি কৈ দিব নোৱাৰোঁ, বেয়াটো হয় কিন্তু প্ৰেছাৰৰ কাৰণে মদৰ সিমান ৰিলেশ্যন নাই কমকৈ খালে। তাৰ বাহিৰে য়োগা, মেডিটেশ্যন কৰিব লাগে, সেইটো আমি কৈছোঁ। সদায় প্ৰপাৰ টাইমত শুব লাগে, টেনশ্যন বেছি ল'ব নালাগে, সদায় হাঁহি ফুৰ্তি পজিটিভ এটা ফিলিং এটা ৰাখিব লাগে। হাঁহা কৈছে, হাঁহিলে মানে লাভ এটা এনেকুৱা এটা বস্তু হাৰ্টৰ কাৰণে, প্ৰেছাৰৰ কাৰণে বহুত ভাল। সেইকাৰণে এনে হাঁহি থাকিব লাগে। এনে এটা কিবা জোক এটা চালে, নেটত কিবা এটা ভাল বস্তু এটা চালে, তো এইটো খুব দৰকাৰী আপোনালোকৰ কাৰণে। ইমান ভাল ভাল বস্তু আছে, আমি কিয় অমুকত মাৰ্ডাৰ হ'ল, অমুকত কিবা হ'ল, অমুকত মাৰপিট হ'ল, ভাল কিমান ধুনীয়া ধুনীয়া আমাৰ ইউটিউবাৰ্ছ আছে হা, সেইবিলাক চাওকচোন। এই কেৰি মিনতি কিমান হাহাকাৰ কৰি আছে এতিয়া টিকটক আৰু ইউটিউবাৰ্ছৰ মাজত কাজিয়া লাগি পেলাই, এইবিলাক চাওক, ফানি ভিডিঅ'বিলাক চাওক। অসমতো ইমান ভাল ইউটিউবাৰ আছে, তেওঁলোকৰ ভিডিঅ'বিলাক চাওকচোন, জমনি হা। তো সেইবিলাক চালে আপোনাৰ অট'মেটিকেলি মনটো ভাল লাগিব। ইমান নিউজ চেনেলবিলাক অলপ পাৰিলে এভইড কৰিব দেই। আপুনি ইউটিউব চাওক, ভাল কথাবিলাক চাওক, আপুনি মনটো বহুত ভাল লাগিব, প্ৰেছাৰ বহুত কমিব। এতিয়া আহোঁ ঘৰত কেনেকুৱা ধৰণৰ খাদ্যই আপোনাক প্ৰেছাৰৰ পৰা বচাব পাৰে। নাম্বাৰ 1, নহৰুৰ ওপৰত সঁচাকৈ ৰিচাৰ্চ হৈছে যে গাৰ্লিক 4 কোষ যদি খোৱা যায় প্ৰায় BP 8 পৰা 10 মিলিমিটাৰ কমি যায়। বহুত ইম্পৰ্টেণ্ট। ছাপ'জ এটা মানুহৰ 146 আছে ওপৰৰটো আৰু তলৰটো 95 আছে। মই কৈছোঁ যে 140/90তকৈ ওপৰত গ'লে ট্ৰিটমেণ্ট লাগে, কিন্তু তেওঁৰ আছে 146/95। গতিকে তেওঁ মেডিচিন নিদিলেও হ'ব, তেওঁ যদি অকণমান নহৰু খাই পেলাই নিজৰ BPটো কমাই দিব পাৰে। কাৰণ বহুত বেছি কমাব নোৱাৰে, ইমান পাৱাৰফুল মেডিচিন নহয়, কিন্তু য়েছ সেইখিনি কমাব পাৰিব। তো তেওঁৰ কাৰণে কিমান ভাল হৈ গ'ল এইটো কথা। তো নহৰুটোৰ ওপৰত ৰিচাৰ্চ হৈছে, তাত এটা এলিচিন বুলি এটা পদাৰ্থ পাইছে, এলিচিন বুলি এটা নামৰ এটা ৰাসায়নিক দ্ৰব্য যোনে BP কমাত হেল্প কৰে। তাৰ বাহিৰে পিঁয়াজ খালে, পিঁয়াজত কুৱেচিটিন বুলি এটা বস্তু পায়, সেই কুৱেচিটিনে BP কমাত হেল্প কৰে। তো কেঁচা পিঁয়াজো খাব লাগে। তাৰ বাহিৰে আমি যদি কম, ফল মূলৰ ভিতৰত আপেল খোৱাটো খুব ভাল, খুব বেছি ফাইবাৰ আৰু পটেছিয়াম থাকে। দেখা গৈছে পটেছিয়াম জাতীয় বস্তু যদি বেছিকৈ খোৱা যায়, লাইক কলতো বহুত বেছি পটেছিয়াম থাকে, তাৰপিছত আম বহুত পটেছিয়াম থাকে, এইবিলাক খালে আপোনাৰ BPটো বহুত কমি থাকে। কিন্তু এটা কথা, যিখিনি আমাৰ ইয়াত কিডনী বেমাৰী আছে তেওঁলোকৰ এটা অনুৰোধ, তেওঁলোকে ডক্টৰৰ অনুমতি নোলোৱাকৈ কিন্তু পটেছিয়ামৰ জাতীয় বস্তু বেছি নাখাব, কাৰণ তেতিয়া কি হয় অকণ অন্যায় কৰে। গতিকে মই এইখিনি কৈছোঁ নৰ্মেল মানুহখিনিৰ কাৰণে, যাৰ BP আছে বা BP নাই কিন্তু তেওঁলোকৰ এটলিষ্ট কিডনীৰ বেমাৰ নাই, কিডনীৰ যিখিনি প্ৰব্লেম আছে অলৰেডি, তেওঁলোকে কিন্তু বেছি ফল মূল খাব নোৱাৰে, পটেছিয়াম তেওঁলোকৰ কাৰণে বেয়া। এজ এ হ'ল যদি আমি কওঁ পটেছিয়ামটো খুব ভাল, এইটো মনত ৰাখিব। আৰু যিখিনি কিডনীৰ পেচেণ্ট আছে তেওঁলোকে ডক্টৰৰ পৰামৰ্শ লওক, আৰু কিমান পটেছিয়াম খাবলৈ তেওঁলোকে সেইটো বস্তু ডক্টৰৰ পৰা জানক। তো আমাৰ কাৰণে এতিয়া গম পালোঁ যে ছ'ডিয়াম আমি যিমান পাৰোঁ কম খাব লাগে। ছ'ডিয়ামো এটা নিমখজাতীয় বস্তু, পটেছিয়ামো এটা নিমখজাতীয় বস্তু। ছ'ডিয়াম যিমান পাৰোঁ কম খাব লাগে, পটেছিয়াম বস্তু ইমান বেছি খাব লাগে। আৰু পটেছিয়াম কল, আম, আপেল এইবিলাকত পোৱা যায়। তাৰ ডালিম খাব দিছে। ডালিমত এটা নাইট্ৰিক অক্সাইড বোলা এটা বস্তু থাকে। নাইট্ৰিক অক্সাইডে কি কৰে, আপোনাৰ হাৰ্টৰ ফাংচনিংটো বহুত ভাল কৰে, পাম্পিং কেপাচিটিটো বহুত ভাল কৰে। ডালিম খোৱাটো অত্যন্ত ভাল। তাৰ বাহিৰে মধুৰিআম খোৱাটো বহুত বেছি ভাল। এতিয়াও চব্জিৰ ক্ষেত্ৰত পালেং শাক খোৱাটো খুব ভাল, ব্ৰকলি খোৱাটো ভাল। এইবিলাক খুব বেছি পৰিমাণে পটেছিয়াম থাকে, ফাইবাৰ থাকে,
ভিটামিন চি থাকে, এনেকুৱা খোৱাটো বহুত ভাল প্ৰেছাৰ থকা মানুহবিলাকৰ কাৰণে। কিন্তু এগেইন কওঁ, যদি আপোনাৰ থাইৰয়ডৰ ৰোগী হয় তেতিয়া ব্ৰকলি, পালেং শাক এইবিলাক খাব নোৱাৰে। চব বস্তু জানিব লাগিব না, মই এনেই খাব দিছোঁ চবেই বোলে এতিয়া পালেং শাক খোৱা আৰম্ভ কৰি দিলে, তেনেকুৱা নহয়। নৰ্মেল মানুহখিনিৰ কাৰণে যাৰ থাইৰয়ড আছে সেইখিনি খাব নোৱাৰে। তাৰ বাহিৰে যদি আমি কিছুমান গুটি খালে বহুত ভাল, যেনে গুটিবিলাক কেনেকুৱা হয়, যদি আমি বেলি ফুলৰ গুটি খাওঁ, যাক আমি ছানফ্লাৱাৰ চিডছ বুলি কওঁ, বহুত ইম্পৰ্টেণ্ট হয় বেলি ফুলৰ গুটি। তাত তৰবুজৰ গুটি আমি মগজ বুলি কওঁ, ৱাটাৰমেলন চিডছ বহুত ভাল। এজ এ হ'ল ৱাটাৰমেলন খাওঁ, তৰবুজ খোৱাটো বহুত ভাল পৰিমাণে পটেছিয়াম থাকে, BP কমোৱাত বহুত, ব্লাড প্ৰেছাৰ কমোৱাত বহুত বেছি হেল্প হয়। তাৰ বাহিৰে যদি আমি কওঁ আৰু খোৱা বস্তুৰ ওপৰত, মাছ খাব লাগে। মাছৰ যিটো চৰ্বি, মাছ খালে BPটো বহুত পৰিমাণে কমে, গতিকে মাছ খাব লাগে। মাংস কিন্তু কমকৈ খাব লাগে। আৰু যদি চৰাইৰ মাংস খায়, ছালটো গুচাই দিব লাগে। পাৰ হওক, হাঁহ হওক বা মুৰ্গী হওক, আপুনি যদি খায় ছালটো খাব নালাগে। স্কিনলেছ মিট বুলি কয়, স্কিনটো গুচাব। স্কিনত মেক্সিমাম চৰ্বি থাকে, চৰ্বিবিলাকে প্ৰেছাৰ বঢ়াত হেল্প কৰে। বাকী যদি আপুনি ছাগলীৰ মাংস আৰু খাহীৰ মাংসৰ কথাত কম্পেয়াৰ কৰে, কম পৰিমাণে ছাগলী মাংসটো খাব পাৰে, খাহীৰ মাংস বা গাহৰি মাংস খাব নালাগে। ঠিক আছে, মই মাংসৰ ওপৰতো ক'লোঁ। কণী, বহুতে মিছকনচেপশ্যন, কণী খালে প্ৰেছাৰ বাঢ়ে, তেনেকুৱা কোনো কথা নাই। ডেইলি এটাকৈ যদি কণী খোৱা যায়, আৰু আপুনি ডক্টৰৰ এডভাইচ ল'ব যদি আপোনাৰ কিবা বেলেগ বেমাৰ আছে তেনেকুৱা। কিন্তু এজ এ হ'ল নৰ্মেল পপুলেশ্যনৰ কাৰণে কৈছোঁ, চবৰে কাৰণে কৈছোঁ, কণী খোৱাটো বেয়া। ৰিচাৰ্চে দেখাইছে যে এটা কণী যদি ডেইলি খায় তেতিয়া প্ৰেছাৰ বা কলেষ্ট্ৰল তেওঁৰ নাবাঢ়ে। গতিকে আগতেতো ভুল ধাৰণা এটা আছিল যে কলেষ্ট্ৰল বাঢ়িব, চৰ্বি বাঢ়িব, মিছা কথা। সেইকাৰণে নেটৰ চব বস্তু আপুনি বিশ্বাস নকৰিব, হেল্থ ৰিলেটেড 90% কথা মিছা হয়। সেইকাৰণে আপুনি ভাল চ'ৰ্চৰ পৰা বস্তুবিলাক জানিবৰ কাৰণে চেষ্টা কৰিব। আৰু ইন বিটুইন মই এটা কথা কওঁ, আপোনালোকে যে মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ পেজটো ফ'ল' কৰক আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আপোনালোকে চবেই পায়। আৰু মই নিবিচাৰোঁ যে অসমৰ বা ভাৰতৰ কোনো এজন ব্যক্তিয়ে আগন্তুক দিনত প্ৰেছাৰৰ কাৰণে কিবা এটা হ'ব লাগে, কাৰণ প্ৰেছাৰৰ কাৰণে 4জনৰ এজন মানুহ ঢুকায়। এতিয়া আমি মোটামুটি ক'লোঁ। তাৰ বাহিৰে খুব বেছি পেকেটেড বস্তুবিলাক খাব নালাগে, যেনে চিপছ বা এনেকুৱা পাস্তা বা ফাষ্টফুড খাব, তাত বহুত বেছি নিমখ থাকে। তাৰ বাহিৰে যিবিলাক প্ৰিজাৰ্ভেটিভ দিয়া ফুড খায়, কিছুমানে কিয় টেমাৰ পনীৰ খায়, টেমাৰ মাছৰুম খায়, টেমাৰ বেবিকৰ্ণ খায়, ৰেডি টু ইট ফুড খায়, মানে আপুনি আহি পেলাই গৰম কৰি দিলে হ'ল, ৰেডি হৈ থাকে, পনীৰ বনোৱা থাকে ভিতৰত। তেনেকুৱা বস্তুবিলাক কমকৈ খাব লাগে, কাৰণ তাত বহুত বেছি নিমখ থাকে। গতিকে সদায় মনত ৰাখিব, নিজে বনাওক আৰু নিজে বনোৱা বস্তু ঘৰত খাওক, বাহিৰৰ বস্তু বেছি নাখাব। তাৰ বাহিৰে কৈছে খোৱা খাদ্যখনৰ যেন প্লেটখনৰ 50% আপোনাৰ ভৰি থাকিব লাগে ফ্ৰুটছ আৰু ভেজিটেবলছেৰে, বাকী 50% মাছ, মাংস, চব্জি বা মানে আমি দাইল বা কণী সেইবিলাক থাকিব লাগে। কিন্তু 50% আমি যেতিয়া খোৱা খাদ্যখনৰ প্লেটখন চাব নহয়, তাৰ 50% আপোনাৰ থাকিব লাগিব ফ্ৰুটছ আৰু ভেজিটেবলছ। বাকী 50% আপোনাৰ ভাত বা মাছ, মাংস। এইটো বহুত দৰকাৰী হয়। আৰু যিমান পাৰে কালাৰফুল চব্জিবিলাক খাব চেষ্টা কৰিব। মই কওঁ না, এটা হেল্ডি হৈ থকাৰ কাৰণে আকাশত কি আমি ৰেইনব'টো দেখাৰ লাগে, ৰামধেনুটো দেখাৰ লাগে মনটো বহুত ভাল লাগি যায় ন চবৰে। আমাৰ জীৱনটো যদি ভাল কৰিব লাগে, ৰামধেনুৰ দৰে, ৰেইনব'ৰ দৰে খাদ্য খাওক, মানে নীলা খাদ্য খাওক, জাম খাওক, কমলা খাদ্য খাওক, কমলা টেঙা খাওক, তিয়ঁহ খাওক, সেউজীয়া খাদ্য খাওক, ৰঙা খাওক, ডালিম খাওক, মানে আপোনাৰ খাদ্য বস্তুটো ৰামধেনুৰ দৰে হ'ব লাগে। যিমান কালাৰফুল খাদ্য খাব সিমান আপুনি হেল্ডি হৈ থাকিব। কিছুমান সুধি আছে যে কলডিল, পচলা এইবিলাক যিবিলাক আইৰণযুক্ত খাদ্য খালে প্ৰেছাৰ বাঢ়ে নেকি? এইটো ভুল ধাৰণা। বহুতে ভাবে যে তেজ বাঢ়িলে আপোনাৰ প্ৰেছাৰ বাঢ়ি যায়, তেনেকুৱা কোনো কথা একো নাই। তেজ আৰু প্ৰেছাৰটো কমপ্লিট বেলেগ বেলেগ বস্তু। তেজ বাঢ়া কমাটো আপোনাৰ এনিমিয়াৰ লগত, ৰক্তহীনতাৰ লগত জড়িত। প্ৰেছাৰ বাঢ়া কমাটো আমাৰ হাৰ্টৰ লগত জড়িত। এনেকুৱা নাভাবিব যে কলডিল, পচলা খোৱাটো বেয়া, এইটো খুবেই ভাল হয়। এইটো প্লিজ আপোনালোকে খোৱাৰ চেষ্টা কৰিব আৰু ভয় নাখাব। এতিয়া আকৌ ট্ৰিটমেণ্টৰ ওপৰত মই কৈছোঁ যে 140/90 তলত জেনেৰেলি যদি প্ৰেছাৰ থাকে আপোনাৰ, ওপৰতো 140 তলতো 90, তেতিয়া ট্ৰিটমেণ্টৰ দৰকাৰ নাই। কিন্তু কেতিয়াবা আমি 140/90 তলত থাকিলেও আমি মেডিচিন দিওঁ। কেতিয়া? যদি মানুহজনৰ প্ৰেছাৰৰ লগত এডিশ্যনেল কিবা এটা বেমাৰ থাকে, যদি হাৰ্টৰ বেমাৰ থাকে, তেওঁ হাৰ্টৰ অপাৰেশ্যন হৈ গৈছে, বা কিডনীৰ বেমাৰ থাকে, বা আগত ষ্ট্ৰ'ক হৈ গৈছে, এইকেইটা পেচেণ্টক বাদ দি পেলাই বাকীবিলাকৰ আমি 140/90 ওপৰত গ'লেহে মেডিচিন দিওঁ। কিন্তু এইবিলাক পেচেণ্টক আমি কি কৰোঁ, 130-80 মানতে মেডিচিন দি দিওঁ। কিয়? আমি নিবিচাৰোঁ যে তেওঁক আৰু বেছি ক্ষতি কৰক। তেওঁক আমি অলপ নহয়, এটা হয় ন এনেকুৱা যে আমাৰ দুটা যদি বাচ্ছা থাকে ন, এটা অলপ হেল্ডি, এটা অলপ ছাপ'জ সৰুৰ পৰা কিবা কাৰণ দুৰ্বল, জন্মতে কিবা অসুবিধা পাই পেলাই, মাকজনীয়ে কিন্তু নৰ্মেল বাচ্ছাটোতকৈ এবনৰ্মেল বাচ্ছাটোক বেছি মৰম কৰে, কাৰণ জানে যে ই অলপ দুৰ্বল, ইয়াক মই বেছি ছাপৰ্ট দিব লাগিব। ভালটোতো ভাল, সি চলি যাব, সি নিজে কিবা কিবি কৰি খাই ল'ব জীৱনত, কিন্তু ইয়াক মই চাব লাগিব। সেনেকৈ যদি অলৰেডি কিবা এটা বেমাৰ থাকে আপোনাৰ, মানে মেইনলি কিডনী আৰু হাৰ্টত, তেতিয়া কিন্তু 130 আৰু 80ৰ ওপৰত গ'লেই মেডিচিন খাব লাগিব। কিন্তু যদি একো বেলেগ বেমাৰ নাথাকে, তেতিয়া 140-90ৰ ওপৰত গ'লেই মেডিচিন খাব লাগিব। ঠিক আছে, এইটো আমি কৈ দিলোঁ।
বহুতে সুধে যে প্ৰেছাৰ মেডিচিনৰ কিবা ছাইড ইফেক্ট আছে নেকি প্ৰেছাৰ মেডিচিনৰ ছাইড ইফেক্ট নাই যদি এজন ভালকৈ ডক্টৰে আপোনাক চাই মেলি ঔষধটো দিয়ে নহ'লে কিছুমান প্ৰেছাৰৰ মেডিচিনে আপোনাৰ ভৰি ফুলাই দিয়ে কিছুমান প্ৰেছাৰৰ মেডিচিনে আপোনাৰ কিডনিত ইফেক্ট কৰে কিছুমান প্ৰেছাৰৰ মেডিচিনে আপোনাৰ হাৰ্টত ইফেক্ট কৰে গতিকে মাৰ্কেটততো ইমানখিনি প্ৰেছাৰৰ মেডিচিন আছে এটা প্ৰেছাৰৰ মেডিচিন থাকিলেই ভাল আছিল দেখোন ইমান কিয় লাগে এমল'ডিপিন টেলমিচাৰ্টন বহুত আছে কাৰণ প্ৰতিজন মানুহ একে প্ৰেছাৰ লৈ আহিলেও তেওঁৰ ঔষধটো বেলেগ বেলেগ হ'ব ডক্টৰজনে চাই পেলাই তেওঁৰ গোটেই প্ৰফাইলটো চাই পেলাই ডিচিশ্যন ল'ব যে তেওঁৰ কাৰণে কোনটো প্ৰেছাৰৰ ঔষধ চবতকৈ ভাল নহ'লেতো এটা প্ৰেছাৰৰ মেডিচিন থাকিলে চবেই এইটো একদম মকৰত ডজ বুলি চবেই খাই থাকে এইটো খালে প্ৰেছাৰ কমি যাব নহয় প্ৰতিজন মানুহে বেলেগ বেলেগ প্ৰেছাৰৰ ঔষধ খাই আছে তো এইটো ডক্টৰজনৰ দায়িত্ব হয় গতিকে ভালকৈ যদি ডক্টৰজনে চাই মেলি তেওঁৰ লগত মিলা ঔষধটো দিয়ে প্ৰেছাৰ ঔষধে কেতিয়াও অন্যায় নকৰে প্ৰেছাৰ ঔষধ সদায় খাই থাকিব লাগিব নেক্সট সুধিছে যে এবাৰ প্ৰেছাৰ ঔষধ খাই থাকিব লাগিব নি কথাটো হ'ল যদি ইনিচিয়েল ষ্টেজত ধৰা পৰিছে তাৰে 90% মানুহ কিন্তু ভাল হৈ যাব যদি মই কোৱা কথাখিনি মানে খোৱা বস্তুবিলাক তেনেকুৱা কৰে নিমখ কমকৈ খায় পটেছিয়ামযুক্ত বস্তু বেছিকৈ খায় এক্সাৰচাইজ কৰে কিন্তু অলৰেডি যদি বহুত বছৰ অলৰেডি মেডিচিন খালে তেতিয়া কিন্তু চান্সটো অলপ কমি যায় যে আপুনি মেডিচিনটো কমাব পাৰিব গতিকে সেইটো তথাপিও আপুনি হেল্ডি লাইফষ্টাইলটো ফ'ল' কৰক যাতে ভৱিষ্যতে আৰু প্ৰেছাৰৰ আপোনাক বঢ়াব লগা নহয় পাৱাৰটো বঢ়াব লগা নহয় কিন্তু স্পেচিয়েলি আৰ্লি ষ্টেজৰ যিখিনি নতুনকৈ প্ৰেছাৰ ধৰা পৰিছে তেওঁলোকে কিন্তু খুবেই বেনিফিটেড হ'ব যদি এই কথাখিনি ফ'ল' কৰে আৰু তাৰ বাহিৰে সুধিছে যে যদি প্ৰেছাৰটো মোৰ মেডিচিন খাই পেলাই মোক কমি গৈছে মই মেডিচিন খাই থাকিব লাগে নাই সেইটো এটা কথা কওঁ মেডিচিন খাই থাকিব লাগিব কাৰণ আণ্ডাৰ ইনফ্লুৱেঞ্চ আণ্ডাৰ সেই ঔষধটো খাই থকাৰ কাৰণে আপোনাৰ প্ৰেছাৰটো কমি আছে গতিকে এইটো নাভাবিব যে নিজে নিজে কমি গৈছে গতিকে ট্ৰাই কৰক যে ডক্টৰৰ পৰামৰ্শ লৈ থাকক তেওঁ যদি বেছি কমি গৈছে হয়তো প্ৰেছাৰৰ পাৱাৰটো কমাই দিব বা বন্ধ কৰি দিব আপুনি নিজে কেতিয়াও বন্ধ নকৰিব প্ৰেছাৰ ঔষধ বন্ধ কৰাটোৱে ষ্ট্ৰ'ক হোৱাৰ চবতকৈ ডাঙৰ কাৰণ আমি যিমান ষ্ট্ৰ'ক পেচেণ্ট পাওঁ প্ৰেছাৰৰ মেডিচিনটো বন্ধ কৰিছে চ' এইটো নকৰিব ডক্টৰৰ পৰামৰ্শ ল'ব সেইমতে প্ৰেছাৰৰ ড'জটো এডজাষ্ট কৰিব লাগে প্ৰেছাৰ এটা ড'জ নাথাকে বাঢ়িলে বঢ়াই দিব কমিলে কমাই দিব প্ৰেছাৰৰ পাৱাৰটো আৰু যদি নৰ্মেল থাকে সেইটোৱে খাই থাকিব দিব তো প্লিজ যদি মোৰ ভিডিঅ'টো ভাল পাইছে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক আৰু মোৰ পেজটো যিমান পাৰে ফ'ল' কৰক থেংক ইউ